হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক আটাইলৈকে পুনৰবাৰ আদৰণি জনাইছোঁ MK এষ্ট্ৰলজিলৈ। আৰু আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে বাস্তুশাস্ত্ৰ। বাস্তুশাস্ত্ৰ আমি আটাই জানো যে আমাৰ বাসস্থানৰ লগত জড়িত এক বিজ্ঞানসন্মত জ্ঞান। ভাৰতীয় বৈদিক জ্যোতিষৰ এই জ্ঞানৰ শাখা সূৰ্যৰ প্ৰাণ শক্তিৰ লগত জড়িত। আমি আটাই জানো যে সূৰ্য পূব ফালে উদয় হৈ যেতিয়া পশ্চিম ফালে অস্ত যায়, এই সময়ছোৱাত সূৰ্যৰ প্ৰাণ শক্তি বা সূৰ্যৰ তাপ বা পোহৰ সকলো দিশতে বা সকলো ঠাইতে সমানভাৱে নপৰে। গতিকে আমাৰ জীৱনৰো কিছুমান বস্তু এনেকুৱা যে কিছুমানত অকণমান বেছিকৈ সূৰ্যৰ পোহৰ বা তাপৰ দৰকাৰ হ'ব, সূৰ্যৰ প্ৰাণ শক্তি দৰকাৰ হ'ব, আৰু কিছুমানত অকণমান কমকৈ দৰকাৰ হ'ব। এটা সীমাবদ্ধতাৰ মাজত থাকিব লাগে, বেছি হোৱাটো বেয়া আৰু কম হোৱাটো বেয়া। গতিকে এই গোটেইবোৰ কথা সাঙুৰি ভাৰতীয় প্ৰাচীন ঋষিমুনিসকলে বাস্তুশাস্ত্ৰৰ জ্ঞান তেওঁলোকে নিৰ্মাণ কৰিছিলে। আৰু আমি এই জ্ঞান ভাণ্ডাৰ কিঞ্চিত আহৰণ কৰি তাৰ কিছু নিয়ম, সহজ সৰল নিয়ম কিছুমান মানি চলি আমাৰ জীৱনত যথেষ্টখিনি সুফল লাভ কৰিব পাৰোঁ। গতিকে আমি চাওঁচোন বাৰু প্ৰথমে বাস্তুশাস্ত্ৰৰ এটা অন্যতম মুখ্য কাৰণ, মূল ভেটি দিশ সম্বন্ধে আমি জানিবলৈ বিচাৰিছোঁ। আমি আটাই জানো যে সূৰ্য পূব ফালে উদয় হয়। পূব ফালে উদয় হোৱাৰ পিছত আমি যদি সোঁফাললৈ আহোঁ তেতিয়াহ'লে দক্ষিণ দিশ পাম। দক্ষিণ দিশৰ পৰা আকৌ সোঁফাললৈ যেতিয়া আমি যাম তেতিয়া পশ্চিম দিশটো পাম। পশ্চিম দিশৰ পৰা আকৌ সোঁফাললৈ গ'লে আমি উত্তৰ দিশটো পাম। উত্তৰ দিশৰ পৰা আকৌ সোঁফাললৈ গ'লে পুনৰ পূব দিশটো পাম। গতিকে পূব, পশ্চিম, উত্তৰ, দক্ষিণ এই চাৰিটা মুখ্য দিশ আছে। আকৌ এই চাৰিটা মুখ্য দিশৰ মাজত চাৰিটা যি কোণ হৈছে, এই চাৰিটা কোণ লৈ আমি অষ্ট দিশ পাওঁ, 8টা দিশ পাইছোঁ। গতিকে পূব আৰু দক্ষিণৰ মাজত যিটো কোণ আছে, দক্ষিণ পূব যিটো কোণ, এইটো আমি অগ্নিকোণ হিচাপে জানো। দক্ষিণ আৰু পশ্চিম দিশৰ মাজত যিটো কোণ আছে এইটো নৈৰিত কোণ হিচাপে জানো। পশ্চিম আৰু উত্তৰ দিশৰ মাজত যিটো কোণ আছে সেইটো আমি বায়ু কোণ হিচাপে জানো। উত্তৰ আৰু পূব দিশৰ মাজত যিটো কোণ আছে এইটো আমি ঈশান কোণ হিচাপে জানো। এতিয়া আমি জানো যে সূৰ্য যেতিয়া পূব ফালে উদয় হয় ৰাতিপুৱা, তাৰপিছত কিঞ্চিত দক্ষিণ ফালে হেলনীয়াকৈ, একেবাৰে ওপৰে ওপৰে গুচি নাযায় চিধাকৈ, কিঞ্চিত দক্ষিণ ফালে হেলনীয়াকৈ আকৌ সন্ধিয়া গৈ পশ্চিম ফালে অস্ত যায়। গতিকে আমি ইয়াত যদি চাওঁ, এইটো যদি আমি পূব ফালে ধৰিছোঁ, সাধাৰণতে মেপত এইটো উত্তৰ ফালে ধৰা হয়, কিন্তু সূৰ্য উদয়ৰ দিশ হিচাপে এইটো আমি পূব ফালে ধৰিছোঁ। পূব ফাল হোৱাৰ পিছত এনেকৈ অগ্নি হৈ পেলাই অগ্নি দক্ষিণ নৈৰিত, তাৰপিছত পশ্চিম ফালে কিঞ্চিত হেলনীয়াকৈ পশ্চিম দিশত অস্ত যাব। গতিকে আমি পূব আৰু দক্ষিণ ফালৰ যিটো মাজৰ কোণ আছে এইটোক অগ্নিকোণ নাম দিয়া আছে, কাৰণ এই কোণটোৱে আটাইতকৈ বেছি গৰম বা তাপ অনুভৱ কৰিব পৰা যায়। তাৰপিছত আহিলে দক্ষিণ আৰু পশ্চিমৰ মাজত যিটো কোণ, এইটো নৈৰিত কোণ হিচাপে নাম দিয়া হৈছে। নৈৰিত কোণটো গগন হিচাপে কোৱা হয়। উত্তৰ দিশটো উত্তৰ আৰু পশ্চিমৰ মাজত যিটো কোণ আছে এইটো বায়ু কোণ হিচাপে চিহ্নিত কৰা হৈছে, আৰু উত্তৰ আৰু পূবৰ মাজত যিটো কোণ আছে এইটো ঈশান কোণ হিচাপে চিহ্নিত কৰা হৈছে। সূৰ্য পূব ফালে উদয় হয়, পূব ফালে উদয় হোৱাৰ পিছত কিঞ্চিত দক্ষিণ ফালে হেলনীয়াকৈ অগ্ৰসৰ হ'ব। গতিকে এইখিনি সময়ত অগ্নিকোণত থাকিব, এইখিনি সময়ত যথেষ্টখিনি প্ৰচণ্ড তাপ উৎপন্ন হ'ব। তাৰপিছত দক্ষিণ ফালে আহিব, দক্ষিণ ফালে প্ৰচণ্ডখিনি তাপ আহিব। দক্ষিণ দিশটোক কোৱা হৈছে যমৰ দিশ বুলি। এইটো হ'ল কষ্টৰদায়ক কাৰণ। গতিকে দুপৰীয়া সময়ত সাধাৰণতে দুপৰীয়া সময়ত বাহিৰলৈ ওলোৱা বা কাম কৰাটো যথেষ্টখিনি কষ্টদায়ক হয়, সেইকাৰণে দক্ষিণ দিশটোক কোৱা হৈছে যমৰ দিশ বুলি, এই কষ্টৰ কাৰক। তাৰপিছত আহিছে নৈৰিত দিশলৈ, নৈৰিত দিশটোক কোৱা হৈছে গগন বুলি। সূৰ্যই তেতিয়া ক্ৰমশ অস্ত যাবলৈ প্ৰক্ৰিয়াটো আৰম্ভ হয়। গতিকে সন্ধিয়া ঠিক আবেলিৰ সময়ৰ আকাশখন যিখন আছে এইখনক আমি গগন বুলি ক'ব পাৰোঁ। এক বুজা নুবুজা দুখ এটা আমাৰ অনুভৱ হয় সকলো মানুহৰে। অকণমান কামৰ অন্তত মানুহৰ দুখ ভাগৰ লাগিবলৈ আৰম্ভ কৰে। গতিকে নৈৰিত দিশটোক আমি বিষাদ বা দুখ হিচাপে চিহ্নিত কৰিছোঁ। তাৰপিছত আহিছে পশ্চিম দিশটো। পশ্চিম দিশটো হ'ল সূৰ্য অস্ত যায়। এইটো সময়ত সূৰ্য অস্ত যোৱাৰ সময়ত মানুহে যিমানে যি নকৰক কিয় মানুহে স্বীকাৰ কৰিবলৈ বাধ্য হয় যে আমি প্ৰকৃতিৰ দাস। তেওঁলোকে সূৰ্য অস্ত যোৱাৰ পিছত পোহৰৰ ব্যৱস্থা কৰিব লাগিব, লাইট জ্বলাব লাগিব, কিবা কৰিব লাগিব, বা যিবিলাকে কাম কৰি আছিলে তেওঁলোকে কৰ্ম সমাপন কৰি ঘৰলৈ উভতিবলৈ সময় হয়। মানুহক সোঁৱৰাই দিয়ে পশ্চিম দিশটোৱে যে আমি আচলতে প্ৰকৃতিৰ দাস।
সেইকাৰণে পশ্চিম দিশটো দাসত্বৰ প্ৰতীক আৰু ইয়াৰ অধিপতি হৈছে শনি। তাৰপিছত আহিছে বায়ুকোণটো। বায়ুকোণটো এইকাৰণে যে উত্তৰ পশ্চিম দিশটোত সাধাৰণতে ইমান গৰম নহয়, গৰম নোহোৱাৰ কাৰণে তাৰ বায়ু তুলনামূলকভাৱে গধুৰ হৈ থাকে। আকৌ অগ্নিকোণটো বা দক্ষিণ কোণৰ বায়ুটো যিটো আছে এইটো গৰম হোৱাৰ বাবে ই ওপৰলৈ গৈ থাকে। গৰম হ'লে বায়ু পাতল হয়, পাতল হ'লে বায়ুটো ওপৰলৈ গৈ থাকে। তাৰ ফলত উত্তৰ পশ্চিম দিশৰ পৰা শীতল বায়ু সূৰ্যাস্তৰ পিছত ববলৈ আৰম্ভ কৰে। সেইকাৰণে উত্তৰ পশ্চিম দিশটোক বায়ুকোণ হিচাপে চিহ্নিত কৰা হৈছে। সূৰ্যৰ এই গতিবিধিৰ সমস্ত প্ৰক্ৰিয়াৰ পৰা উত্তৰ দিশটো তুলনামূলকভাৱে মুকলি হৈ থাকে বাবে তাক হোম বা শান্ত হিচাপে নামাঙ্কিত কৰা হৈছে। সেইবাবে উত্তৰ দিশটোক হোম বা শান্ত হিচাপে তাক নামাঙ্কিত কৰা হৈছে। তাৰপিছত আমি উত্তৰ আৰু পূব দিশ যিটো আছে এইটো ঈশান কোণ বুলি কোৱা হৈছে। ঈশান কোণটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। ঈশান কোণলৈ সকলোবিলাক দিশৰ পৰা এনাৰ্জি ফ্ল' যিটো আছে, শক্তিৰ যিটো গতি, এইটো শক্তিৰ গতি ঈশান কোণলৈ আহে। সেইকাৰণে ঈশান কোণটোত আটাইতকৈ বেছি শক্তি পোৱা যায় গৃহৰ। আৰু এই দিশটো ঈশান ঈশ্বৰ মানে ঈশ্বৰ বা ভগৱানৰ কাৰণে এই দিশটো সংৰক্ষণ কৰি ৰখা হৈছে। গৃহৰ যি আৰাধনা পদ্ধতি আছে, গৃহৰ আপোনালোকে যি ভগৱানকেই নামানক কিয় বা যি পদ্ধতিতে আপোনালোকে পূজা অৰ্চনা নকৰক কিয়, তাত গৃহৰ ভগৱানৰ কাৰণে যি ঠাই ৰাখিব সেয়া ঈশান কোণত ৰাখিব। আৰু এই ঈশান কোণৰ পৰা সমস্ত শক্তি গৃহই পাবলৈ সক্ষম হ'ব। মনত ৰখাটো খুবেই সহজ, ঈশান ঈশ্বৰ। গতিকে আৰু বাকীবিলাক দিশো এনেকৈ মনত ৰখাটো খুবেই সহজ। যেনেকৈ অগ্নিকোণ। অগ্নিকোণ নামটোৰ পৰা আপোনালোকে গম পাব পাৰে যে অগ্নিকাৰক যিবিলাক বস্তু আছে সেইবোৰ বস্তুহে তাত আপোনালোকে ৰাখিব। পাকঘৰৰ কাৰণে অগ্নিকোণ হৈছে আটাইতকৈ উপযুক্ত ঠাই। আৰু যিবিলাক হিট প্ৰডিউচিং ইলেক্ট্ৰনিক এণ্ড ইলেক্ট্ৰিকেল আইটেম আছে, তাপ উৎপাদক যিবিলাক ইলেক্ট্ৰনিক আৰু ইলেক্ট্ৰিকেল বস্তু আপোনালোকে ঘৰত ৰাখে, সেইবোৰ আপোনালোকে অগ্নিকোণত ৰাখিব পাৰে। কিন্তু তাত পানীৰ ব্যৱস্থা নকৰিব, কাৰণ অগ্নি আৰু পানী দুয়োটাই মিলি নিউট্ৰেল কৰি দিব। তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ একো উন্নতি সাধন নহ'ব। সেইদৰে বায়ুকোণটো। বায়ুকোণত আপোনালোকে অগ্নিৰ ব্যৱস্থা নকৰিব, কাৰণ অগ্নিৰ ব্যৱস্থা কৰাৰ লগে লগে বায়ু যিটো আছে বায়ুৱে অগ্নিটো বহলাই দিব, বিয়পাই দিব। তাৰ ফলত ঘৰত ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে। তাৰোপৰি আৰু এটা কথা, বায়ু দিশত সেইবোৰ বস্তুহে ৰাখিব যিবোৰ বস্তু মুভমেণ্ট হৈ থাকে, গতিশীল হৈ থাকে, ভ্ৰাম্যমান হৈ থাকে। গৃহত যদিহে অবিবাহিত বিবাহযোগ্য ছোৱালী আছে তেতিয়াহ'লে বায়ুকোণত ৰাখিব। দোকানৰ যিবিলাক বিক্ৰীৰ বাবে ৰখা বস্তু আছে সেইবোৰ বস্তু দোকানৰ বায়ুকোণত ৰাখিব, তেতিয়াহ'লে সোনকালে বিক্ৰী হ'ব। আৰু সৰু ল'ৰা ছোৱালীক যিবিলাকে পঢ়া শুনা কৰি আছে তেওঁলোকক বায়ুকোণত থাকিবলৈ নিদিব, কাৰণ বায়ুকোণত থকাৰ ফলত তেওঁলোকৰ মন চঞ্চল হ'ব, পঢ়া শুনাত মন বহুৱাব নোৱাৰিব, বাৰ বাৰ উঠি থাকিবলৈ মন যাব, বাৰ বাৰ বাহিৰলৈ গৈ থাকিবলৈ মন যাব। গতিকে ছাত্ৰ ছাত্ৰীসকলক বা সৰু ল'ৰা ছোৱালীক বায়ুকোণত তেতিয়া নাৰাখিব, তেওঁলোক অতিকে চঞ্চল হ'ব। এতিয়া আমি আহিছোঁ যে নৈঋত কোণলৈ। নৈঋত কোণটো আমি জানো যে সূৰ্য নৈঋত কোণটোৰ লগতে পশ্চিম দিশটো সূৰ্য অস্ত যোৱাৰ সময়তহে সূৰ্য এই দিশত থাকে। গতিকে অস্ত যোৱাৰ সময়ত থাকে, গতিকে সূৰ্যৰ মানে দিনটোৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে সূৰ্যৰ বয়সীয়াল সময়খিনিহে এইটোত থাকে। সেইকাৰণে বয়োজ্যেষ্ঠ যিবিলাক ব্যক্তি আছে, বৃদ্ধ ব্যক্তিকক, ঘৰৰ মূল মুৰব্বীকক, তেওঁলোককহে নৈঋত দিশত থাকিবলৈ দিব। সেইকাৰণে মাষ্টাৰ বেডৰুমৰ কাৰণে আটাইতকৈ উপযুক্ত দিশ হৈছে নৈঋত। এতিয়া আপোনালোকে যদিহে সৰু ল'ৰা ছোৱালীক পশ্চিম দিশত থাকিবলৈ দিয়ে, পশ্চিম দিশত থকা কোঠাত থাকিবলৈ দিয়ে, তেতিয়াহ'লে পশ্চিম দিশত কি হয়, সূৰ্য অস্ত যায়। গতিকে সৰু ল'ৰা ছোৱালীক যদি তাত থাকিবলৈ দিয়ে তেওঁলোকক ভাগৰুৱা অনুভৱ কৰিব, সদায় টোপনি গৈ থাকিবলৈ মন যাব, পঢ়া শুনা কৰিবলৈ মন নাযাব। যদি নৈঋত কোণত থাকিবলৈ দিয়ে তেওঁলোকৰ ব্যৱহাৰ ডাঙৰ মানুহৰ নিচিনা হ'ব, বয়সীয়াল মানুহৰ নিচিনা হ'ব, মেচিয়ৰ্ড মানুহৰ নিচিনা হ'ব। আপোনাৰ যদি সেই সৰু ল'ৰা ছোৱালীক কিবা নৈঋত দিশত থকা সৰু ল'ৰা ছোৱালীক কিবা উপদেশ দিবলৈ যায়, তেতিয়াহ'লে সেই উপদেশ তেওঁলোকে গ্ৰাহ্য নকৰিব, কাৰণ তেওঁলোকে ভাবিব যে ময়ে ডাঙৰ। তেওঁলোকে এয়া মেণ্টেলিটি এটা গঢ় লৈ উঠিব, এয়া নৈঋত দিশত থকাৰ ফলত হ'ব। সেইকাৰণে সৰু ল'ৰা ছোৱালীক থাকিবলৈ আটাইতকৈ উপযুক্ত দিশটো হৈছে উত্তৰ দিশ। ডাঙৰ মানুহ, বয়োজ্যেষ্ঠ মানুহ যিসকলৰ জ্ঞান পুৰঠ হৈছে তেওঁলোক থাকিবৰ বাবে আটাইতকৈ উপযুক্ত স্থান হৈছে নৈঋত দিশ। কিন্তু অবিবাহিত ছোৱালীকো নৈঋত দিশত নাৰাখিব, কাৰণ নৈঋত দিশত থকা বস্তু বা ব্যক্তিসকল সাধাৰণতে স্থিৰ স্বভাৱৰ হৈ পৰে, কিঞ্চিত গধুৰ হৈ পৰে। গতিকে তেওঁলোক ঘৰৰ পৰা, যিহেতু আমি ছোৱালীক সাধাৰণতে ভাৰতীয় পদ্ধতিত ছোৱালী বিয়াৰ পিছত ঘৰৰ পৰা ওলাই যায়, গতিকে তেওঁলোকৰ
বিবাহ তেতিয়া বিলম্ব হ'ব। নৈৰিত বা পশ্চিম দিশৰ কোঠাত থকা বিবাহযোগ্য ছোৱালীৰ বিবাহ কিঞ্চিত বিলম্ব হয়। আপোনালোকে নিজৰ আশে পাশে এয়া চাব পাৰে আৰু ইখানখনত ভগৱানৰ কাৰণে ব্যৱস্থা কৰিব। গতিকে এই ধৰণে আমি বাস্তুশাস্ত্ৰৰ কিঞ্চিত সৰু সৰু নিয়ম মানি চলি সূৰ্যৰ প্ৰাণশক্তিৰ সৰ্বোচ্চ ব্যৱহাৰেৰে আমাৰ জীৱন আমি সুন্দৰ কৰি তুলিব পাৰোঁ। বাস্তুশাস্ত্ৰৰ মূল ভেটি হ'ল এয়াই। এই দিশ চয়নখিনি যদি আমি সম্পূৰ্ণৰূপে জানিব পাৰোঁ, তেতিয়াহ'লে বাস্তুশাস্ত্ৰৰ 60% জ্ঞান আমাৰ আয়ত্তলৈ আহিছে বুলি আমি ধৰি ল'ব পাৰোঁ। ইয়াৰ ওপৰতে ভিত্তি কৰি সমগ্ৰ যিখিনি পৰৱৰ্তী নিৰ্মাণ প্ৰক্ৰিয়া আছে বা ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন আছে, সমগ্ৰখিনি এই দিশৰ ওপৰতে ভিত্তি কৰি কৰা হয়। আমি পৰৱৰ্তী সময়ত আপোনালোকলৈ আৰু বিভিন্ন ধৰণৰ এনেকুৱা কথা লৈ আহিম যে কোন দিশত কি কি থাকিব লাগে আৰু যোন দিশত নিৰ্মাণ কাৰ্য কৰা হৈছে, এতিয়া কিছুমান মাইনৰ দোষ থাকে। মাইনৰ দোষবিলাকৰ কাৰণে আপোনালোকে মেজৰ চেঞ্জেছ তেতিয়া নকৰিলে হয়। ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন, আভ্যন্তৰীণ সাজ সজ্জা যিখিনি আছে তাৰ কিঞ্চিত পৰিৱৰ্তনেৰে, তাৰ কিঞ্চিত চেঞ্জ কৰি লৈ আমাৰ জীৱন আমি সুন্দৰ কৰি তুলিব পাৰোঁ। বাস্তুশাস্ত্ৰ সম্বন্ধে যদি আপোনালোকৰ কিবা কথা জানিবলৈ আছে, তেতিয়াহ'লে সেয়া আমালৈ কমেণ্ট বক্সত লিখিব পাৰে। পৰৱৰ্তী সময়ত সেয়া সাঙুৰি লোৱাৰ যত্ন কৰা হ'ব। বাস্তুশাস্ত্ৰ, জ্যোতিষশাস্ত্ৰ, নিউমৰলজি, সংখ্যাতত্ত্ব, তাৰকা তন্ত্ৰ আদি বিভিন্ন বিষয় লৈ আমি আপোনালোকৰ মাজলৈ আহি থাকিম সময়ে সময়ে। এনেকুৱা বিষয়সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। যদিহে এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, যদিহে কামত আহিছে, তেতিয়াহ'লে লাইক কৰিব। তেতিয়ালৈকে আমি আজিলৈ ইমানতে সামৰিছোঁ। আপোনালোকৰ বাবে এটি শুভ আৰু মংগলময়